হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলো হয়তো ভালেই আছে। আজি মই কি বনাবলৈ লৈছোঁ লাহে লাহে ক'ম বাৰু দেই। এয়া ব্ৰকলি, গাজৰ, আলু সৰুকৈ কাটিলোঁ আৰু পিঁয়াজ অকণমান লৈছিলোঁ আৰু লগতে মই ভাত লৈছিলোঁ আৰু অকণমান পনীৰ লৈছিলোঁ। যিটো ভিডিঅ' বনাব ওলাই আছোঁ সেইটো হ'ল মোৰ সৰুকালৰ এটা ভাল লগা স্মৃতিৰ লগত জড়িত এটা খাদ্য, যিটো মোৰ মায়ে বনাইছিলে সৰুতে। মই যেতিয়া মোৰ খাব মন নাযায় তেতিয়াই সেইটো দিলে মই খুব ভাল পাইছিলোঁ, তেনেকৈ বনাই দিলে। আজিও যিহেতু মোৰ খাব মন যোৱা নাই ভাত, সেইকাৰণে ভাবিলোঁ মাৰ নিচিনাকৈ বনাবলৈ চেষ্টা কৰোঁ। এতিয়া কিমান দূৰ মাৰ নিচিনা হয় সেইটো কিন্তু নাজানো দেই। এয়া প্ৰথমে কেৰাহী এখনত মিঠাতেল অকণমান দি ল'লোঁ আৰু তাত মই কাটি লোৱা পিঁয়াজ কেইটুকুৰা দিলোঁ আৰু তাৰপিছত মই কাটি লোৱা যিখিনি আমাৰ ভেজিটেবল আছিলে সেইখিনি দি দিম। আৰু মোক সৰুতে কিন্তু মায়ে ইমান ভেজিটেবল দি বনাই খোৱা নাছিলে, তেতিয়া ব্ৰকলিটো নাছিলেই বুলিয়েই ক'ব পাৰি। আৰু তেতিয়া মোক দিছিলে মায়ে পিঁয়াজ আৰু আলু দি পেলাই ভাজে আৰু লগত ডিম দিছিলে। সেইকাৰণে আজি মই ডিম নাই দিয়া, তাত মই যেনিবা অকণমান কিবা বেলেগ মিক্স কৰিলোঁ। ইয়াত তেতিয়া দিলোঁ নিমখ আৰু অকণমান হালধি। নিমখটো অকণমান বেছি লাগে কাৰণ পিছত ভাতৰ লগত মিক্স হয় যে, সেইকাৰণে আকৌ এতিয়া ভাজি ল'লোঁ। যেনেকৈ আমি চব্জি ভাজোঁ তেনেকৈ ভাজি ল'ব লাগে। ভাজাৰ অলপ পূৰা সিজি যাব নালাগে, সিজি গ'লে হয়তো ভাঙি যাব ন, সেইকাৰণে 90% বা 80% কুক হোৱালৈকে আমি ৰখিব লাগে। আৰু এতিয়া আমাৰ ভাজিখিনি হৈ যায় 5 মিনিটমান লাগে খুব বেছি। দেখিছেই নহয়, এয়া ভাজি হৈয়ে গৈছে। আৰু মোৰ নিচিনাকৈ সৰুতে বাৰু কোনে কোনে ভজা ভাত খাই ভাল পায় মোক ক'বচোন। আজিকালি বাৰু ফ্ৰাইড ৰাইচ হ'ল, তেতিয়া ফ্ৰাইড ৰাইচ নাছিলে, তেতিয়া ভজা ভাতেই আছিলে। মোৰ নিচিনা কোনে কোনে ভাল পায় জনাব দেই। এতিয়া মই ভাজিখিনি হৈ গৈছে যেতিয়া ইয়াত ভাতখিনি দি দিছোঁ। যিহেতু মই এজন মানুহৰ কাৰণে খুব বেছিও নালাগে, কমকৈ লাগে, সেইকাৰণে ভাতখিনি দিলোঁ। দিয়াৰ পিছত ধুনীয়াকৈ মিক্স কৰি ভাজিম। একোৱেই নাই ইয়াত, না মছলা আছে না কিবা এক্সট্ৰা কিবা দিছোঁ, একো নাই। যেনেকৈ মায়ে মোক দিছিলে ঠিক তেনেকৈয়ে বনাবলৈ আজি চেষ্টা কৰিছোঁ। কেনেকুৱা হয় জনাবচোন বাৰু। যদি কোনোবাই এনেকৈও খাইছে সৰুতে মোৰ দৰে, ক'বলৈ নাপাহৰিব দেই। এয়া এতিয়া ভাজি ল'লোঁ। কালাৰটো ধুনীয়া য়েল্ল' কালাৰ এটা আহি যায় লাহে লাহে। আৰু ইয়াত মই পনীৰ দিম। আপোনালোকে ইচ্ছা কৰিলে ডিমো দিব পাৰে আৰু ইচ্ছা কৰিলে আপোনালোকে চিকেনো দিব পাৰে, একো ডাঙৰ কথা নহয়। আৰু পনীৰখিনি যদি দিয়ে, আপোনালোকে যদি ভাল পায় ফ্ৰাইড কৰি দিব পাৰে। মই আচলতে পনীৰ কি জানেনে, মই খুবেই বেছি ভাল পাওঁ পনীৰ, আৰু সেইকাৰণে পনীৰ মোক কেঁচাকৈ দিলেও মোৰ প্ৰিয় আৰু ভাজি দিলেও মোৰ প্ৰিয়। এতিয়া পনীৰখিনি দি দিলোঁ। আৰু এটা জনাবলৈ নাপাহৰিব, পনীৰ কোনে কেঁচাকৈ নিমখ অকণমান লগাই খাই খুব ভাল পায়, মই কিন্তু খুব ভাল পাওঁ দেই। এতিয়া ভাজি ল'লোঁ। এতিয়া আমাৰ হৈ গ'ল ৰেডি। এতিয়া চাব, এতিয়া মই প্লেটলৈ আনিম, প্লেটিং কৰিম, কেনেকুৱা হয় আপোনালোকে জনাব। আৰু তেতিয়া সৰুতে মই অকণমান চচ দি লৈছিলোঁ। এয়া চচ দি ল'লোঁ। আৰু এয়াই আছিল আজিৰ মোৰ ভাত ভজা। আজিলৈ ইমানেই। সকলোৱে কেনেকুৱা পালে জনাব আৰু কোনে এনেকৈ খাই ভাল পায় মোক জনাবলৈ নাপাহৰিব দেই। সকলোকে ধন্যবাদ।